প্ৰিয় দৰ্শক, আমি পুনৰ এটি বিশেষ গীতৰ ওচৰলৈ যাম। এইবাৰ ত্ৰিবেণীয়ে আমাক এটি গীত গাই শুনাব উন্মনা ফাগুনৰ সুৰ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানত। আমাৰ মৰমৰ গায়ত্ৰী হাজৰিকা বাৰ সৰা পাতি পাতি এই গীতটি গাবলৈ মই প্ৰয়াস কৰিম, যিহেতু এই গীতটি সম্পূৰ্ণভাৱে ফাগুনক লৈ লিখা গান। নিশ্চয় নতুন প্ৰজন্ময়ো এই গীতটি বহুতখিনি গাই মই দেখিছোঁ আৰু ময়ো চেষ্টা কৰিম এই গীতটি গাবলৈ। খরা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী খৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কৰে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰঙলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী খৰা পাতে পাতে ফাগুন নামে। দাঁৰে দাঁৰে লুকা ভাকো সজোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহৈ বাউলি আছেনে বতাহৈ বাউলি বতাহে কানে কানে কৰে নহবা উদাস অভিমানী খৰা পাতে পাতে ফাগুন নামে।
ধন্যবাদ জনাইছোঁ ত্ৰিবেণীক আৰু প্ৰিয় দৰ্শক এই বিশেষ গীতটি ফাগুন সম্পৰ্কত লিখা কিছু শেহতীয়া সংযোজন বুলি কৈছোঁ পূৰ্বৰ যিসমূহ গীত ত্ৰিবেণী আৰু ৰতনে আমাৰ ষ্টুডিঅ'ত গাইছে শেহতীয়া সংযোজন যথেষ্ট জনপ্ৰিয় যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰে নিগৰিত এই ফাগুনৰ বিশেষ গীতটি আজিৰ প্ৰজন্মৰ মুখে মুখে প্ৰিয় দৰ্শক আমি সেয়েহে আজিৰ এই বিশেষ অনুষ্ঠানত উন্মনা ফাগুনৰ সুৰ অনুষ্ঠানত ফাগুনৰ কিছু বচা বচা গীত আপোনালোকক শুনাৰ প্ৰয়াস কৰিছোঁ যিহেতু এতিয়া ফাগুনৰ বতৰ আৰু বহাগলৈ মাজত মাথো এটা মাহ বুলি মই কৈছোঁ আৰু বহাগক আদৰণি জনাইছে ফাগুনে আৰু সেয়েহে আমাৰ আজিৰ এই অনুষ্ঠান ফাগুনৰ উন্মনা সুৰ